শুই উঠি আহিছোঁ। সেইফালে ৰাজীৱ দা আছে। এতিয়া টাইম হৈছে এয়া 12:50। আমি আহি অসমৰ সীমান্তত আহি পালোহি, কিন্তু অৰুণাচলত সোমাবৰ কাৰণে 8টা বজাতহে এণ্ট্ৰি পাছ দিব। চ' আমি ইফাল সিফাল কৰি অলপ টাইমটো পাছ কৰিলোঁ, লগতে ধুনীয়া ধুনীয়া জেগা চালোঁ আৰু আপোনালোককো এয়া দেখাই আছোঁ। অৰুণাচলত সোমাই আমি প্ৰথম হোটেললৈ আহিলোঁ। যিহেতু আমি কালি ৰাতিয়ে আহিছোঁ, গতিকে অলপ ভাগৰো লাগিছে। সেইকাৰণে আমি ভাবিলোঁ ফ্ৰেছ হৈ মেলি অলপ ৰেষ্ট লৈ আমি 9টামান বজাত ওলাই যাম। আৰু আমি থকা জেগাটোৰ নাম হ'ল PSC হোমষ্টে'। তো তেনেকৈ আজি আমি ৰাতি থাকিম। বহুত ধুনীয়া ৰুম, বহুত সা সুবিধা আছে। এতিয়া আমি গৈ আছোঁ বমডিলা। আজিৰ দিনটো আমি বমডিলাত ঘূৰিম, গতিকে গৈ চাওঁ কিমান ধুনীয়া জেগা দেখাব পাৰি আপোনালোকক।